মই আজি জয়সাগৰত অৱস্থিত ঘনশ্যাম দৌলত আহি উপস্থিত হৈছোঁহি। মোৰ পিছফালে আছে জয়সাগৰ পুখুৰী। জয়সাগৰ পুখুৰীৰ প্ৰাকৃতিক সৌন্দৰ্য বহুত চাবলগীয়া আৰু ইয়াৰ আশে পাশে থকা যিবোৰ প্ৰাকৃতিক সৌন্দৰ্য এইবোৰ চাবলগীয়া। আহক মোৰ লগত ঘনশ্যাম দৌললৈ। দৌলটো বনাইছিলে আপোনাৰ ঘনশ্যাম নামৰ মিস্ত্ৰী এজনে। ভিতৰত তেনেকে চাবলগীয়া একো নাই বাৰু, তদুপৰিও আপোনালোকক দেখুৱাইছো, চাই পিনি ভাল পাব। ইয়াৰ চাৰিবেৰা বহুত ধুনীয়া। কিনাৰতে আছে আপোনাৰ এখন ধুনীয়া উদ্যান। উদ্যানখনৰ সৌন্দৰ্য বহুত চাবলগীয়া। জয়সাগৰ এখন সেউজীয়া উপত্যকা। ইয়াৰ চাৰিওফালে অকল ঘাঁহনিয়ে ঘাঁহনি আৰু গছ গছনিয়ে ভৰপূৰ। কেনেকুৱা লাগিছে দৰ্শকসকল? চাইটো ভাল লাগিছেই নিশ্চয়। আপোনালোকক দেখুৱাই পিনি মোৰো মন ভাল লাগিছে। এয়া হৈছে জয়সাগৰ পুখুৰী। এই পুখুৰীটো আপোনাৰ এছিয়াৰ ভিতৰতে আপোনাৰ বৃহত্তম পুখুৰী হয়। দ্বিতীয়টো হৈছে শিৱসাগৰ পুখুৰী। শিৱসাগৰত আপোনাৰ এনেকুৱা পুখুৰী বহুত কেইটা আছে, কিন্তু আপোনাৰ এইটোৱে আটাইতকৈ ডাঙৰ পুখুৰী। যদি মোৰ ভিডিঅ'বোৰ চাই পিনি আপোনালোকে ভাল পাইছে তেতিয়াহ'লে লাইক, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ আপোনালোকে নাপাহৰিব। তেতিয়াহে আপুনি ইয়াৰ পিছৰটো ভিডিঅ' বা ইয়াৰ পিছৰখিনি ভিডিঅ' আপোনালোকে চাবলৈ পাব। ধন্যবাদ।